ক্ষমতা সম্পন্ন এটা সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰে 350 কোটি টকা ব্যয় সাপেক্ষ প্ৰায় 1000 বিঘা ভূমিত এই সৌৰ শক্তি প্ৰকল্পটো নিৰ্মাণ হৈছে উল্লেখ কৰিম এই প্ৰকল্পৰ জৰিয়তে বছৰি প্ৰায় 141 মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ লগতে প্ৰায় 1.15 লাখ টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব বুলি আশা কৰা হৈছে আজিৰ অনুষ্ঠানত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন এপিডিচিএলৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে যাক আমি SJVN বুলি কওঁ SJVN গ্ৰীণ এনাৰ্জি লিমিটেডৰ লগত Assam Power Distribution Corporation Limited APDCL যুটীয়াভাৱে আজি আমি ইয়াতে বিলাসীপাৰাত 70 মেগাৱাটৰ সোলাৰ এনাৰ্জি প্ৰজেক্ট এটা বা সৌৰ শক্তি প্ৰকল্প এটা আজি আমি উদ্বোধন কৰিছোঁ আৰু খুব অভিলেখ সংখ্যক সময়ত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ই আমাৰ ৰাজ্যক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব আমাৰ সৰ্বমুঠ সৌৰ শক্তি 730 মেগাৱাট হ'বগৈ আৰু ইয়াক আমি পৰ্যায়ক্ৰমে 2000 মেগাৱাটলৈকে লৈ যোৱাৰ বাবে চেষ্টা কৰিম মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ ৰাইজৰ বহুত উৎসাহ ৰাতিপুৱাই আহিছিলে খুব সুন্দৰভাৱে কাৰ্যসূচী হৈ গ'ল মই সকলোকে ধন্যবাদ জনাইছোঁ বিজেপিক লাগিবনে কৰাইছিলে নাই আজি বিলাসীপাৰাত আমি 18,000 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু মহিলাসকল যথেষ্ট উৎসাহিত সকলোৱে আনন্দ পাইছে মই সকলোকে